আপোনালোকে বাৰু জানেনে আমাৰ পৃথিৱীত 250টা মৃতদেহ আছে যাক বৰফত ভৰাই থোৱা আছে আৰু আপুনি জানেনে এই মৃতদেহবোৰ এনেকৈ বৰফত কিয় ভৰাই থোৱা আছে আসলতে এই মৃতদেহবোৰ বৰফত এইভাবে ভৰাই থোৱা হৈছে যে ভৱিষ্যতলৈ যাতে যিকোনো টেকনলজিৰ জৰিয়তে তাহাঁতক জীৱিত কৰিব পৰা যায় আৰু আপুনি কেতিয়াবা ভাবিছেনে আমাৰ পৃথিৱীৰ পৰা মহাকাশলৈ কিমান দূৰ আছে যদি আপুনি ভাবিছে মহাকাশলৈ বহুত বেছি দূৰ আছে তেনেহলে আপুনি বহুত ভুল বুজিছে আসলতে মহাকাশ আমাৰ পৃথিৱীৰ পৰা বেছি দূৰত নাই যদি আপুনি ফ্লাইং কাৰ এখন লৈ যায় তেতিয়া মহাকাশলৈ পাবলৈ মাত্ৰ 1 ঘণ্টা সময় লাগিব নাসাৰ অনুসৰি 81 কিলোমিটাৰৰ ওপৰৰ পৰা মহাকাশ আৰম্ভ হৈ যায় মানে যত আপুনি শূন্য মধ্যকৰ্ষণ অনুভৱ কৰিব তাৰ পৰা মহাকাশ আৰম্ভ হৈ যায় যৰ পৰা আপুনি জিৰো গ্ৰেভিটি অনুভৱ কৰিব তাৰ পৰাই মহাকাশ আৰম্ভ হৈ যায় বন্ধুসকল এই ফেক্টটো আপোনালোকে আগতে গম পাইছিলে নেকি কমেন্ট বক্সত আহি নিশ্চয় জনাব আৰু যদি ভিডিওটো ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব তো মই লগ পাম আপোনাৰ নেক্সট ভিডিওত তেতিয়ালৈকে বাই বাই টেক কেয়াৰ